এতিয়া আমি ওলাই মেলি ৰখি আছোঁ, মানে ৰখি থকা নাই, হৈ গ'ল ওলাই। মই নিজে ওলাইছোঁ বাৰু, ইমান ভাল হোৱা নাই, কিন্তু এই কেনেকুৱা লাগিছে আপোনালোকে ক'ব। ধুনীয়াকৈ আৰু কিবা ক'বা নেকি তুমি? হৈ গ'ল, এতিয়া আমি যাওঁ, তাকে কিবা কিবি কাম আছে, কাৰণ ফটোগ্ৰাফাৰ আহি পালেহি আৰু জোৰণো এতিয়া আহি পাবহি, বেছি দেৰি নাই। তো আহা তালৈ যাওঁ। বেছি ওপৰত নাম হৈ আছে আৰু জোৰণ আহিব। বাকী বিয়া নহয়, আজি জোৰণ হয়, আৰু জোৰণ আজি, কাইলৈ থাকি পৰহিলৈ ৰিচিপশ্যন। আৰু চাই থাকিব মোৰ ভিডিঅ'টো আজি। মানে কি হৈছে, বহুত বৰষুণ দি দিলে পুতুককৈ, আৰু এতিয়া আমি ছাতিলৈ গৈ আছোঁ। পুজো কিবা ক'বা নেকি ইয়াৰ ফিলিংছ? ইয়াৰ ফিলিংছ বহুত বেয়া। বৰুণ দেৱতাক মই বহুত বেয়া পাইছোঁ আচলতে। এইফালে মই দেখুৱাই আছোঁ বাৰু, ৰ'ব। একো নকওঁ, এই জাষ্ট আহি পাইছে জোৰোণ আমাৰ। বিয়া আৰম্ভ, জোৰোণ হেপী ফোনটো। কইনা, তোমাৰ হেৰি জোৰোণ আহি পালেহি, তুমি এতিয়া যোৱা। বহুত ভয় লাগিছে মোৰ এতিয়া। আমি যাওঁ পানী তুলিবলৈ, ত' মই ঢোল বজাইছোঁ আৰু হিনাশ্ৰী বা আহা আকৌ তুমি। চ' এয়া হিনাশ্ৰী বা, এয়া হৈছে আমাৰ লখিমী ইয়না, আৰু এয়া হৈছে সমীক্ষা, আৰু এয়া হৈছে ফুচু। আৰু আমি আছোঁ এতিয়া বিয়া ঘৰৰ পেণ্ডেলত, মানে বিয়া আৰু কাইলৈ বিয়া। তো অকণমান পেণ্ডেলটো দেখুৱাই দিছোঁ, মানে আহিলোঁ ইয়ালৈ কাৰণ ঘৰত পতা নাই, অলপ বাহিৰৰ লজত পাতিছে মানে বিয়া, আৰু পেণ্ডেলটো অলপ অকণমান দেখুৱাই দিছোঁ বাৰু মানুহবোৰৰ। দুবাৰ দেখুৱাই দিছোঁ, যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। মানে এইখিনি হৈছে কইনা। My sis and এয়া হৈছে কইনা, এয়া পুনম্বা বা বহুত দূৰৰ হয়, গোৱালপাৰা য়েছ, বায়ে কৈছে গোৱালপাৰা। বা আহিছে মৰমত, বাৰ মৰমত বা আহিছে। আৰু ভালকৈ দেখুৱাব পৰা নাই, অলপকৈ দেখুৱালোঁ। বা আছে মোৰ লগত, কিবা ক'বা নেকি ইয়াত? হাই গাইজ। হাই গাইজ কৈছে, আপোনালোকে হাই দিব, তাই ৰিপ্লাই কমেণ্ট কৰি জনাব। বাকী কি ক'ম আৰু, কাইলৈ বিয়াটো ভালকৈ দেখুৱাম হয়নে, ৰাতিপুৱাৰ পৰা দেখুৱাম আৰু ভালকৈ।
বাকী জোৰণ আৰু মেহেন্দি ঘৰতে হৈ গ'ল। কি কৰি আছে মই দেখাই দিয়া আকৌ। অঁ কইনাক দেখুৱালোঁ, ভালকৈ দেখুৱাইছোঁ কইনাক। কইনা মনত দুখ, ওপৰত হাঁহি। তাৰপৰা বাকী কি হৈছে, জোৰণটো ঘৰত হ'ল, মেহেন্দিটো ঘৰত হ'ল, ইয়াত ৰিচিপশ্যন। আৰু এয়াই আৰু ৰিচিপশ্যন কাইলৈ বহুত ভালকৈ দেখুৱাম। ইয়াত টোপনি ক্ষতি আৰু অলপ অলপ টোপনিও ধৰিছে, ৰাতিও হ'ল এতিয়া বহুত। এয়াই আৰু বাকী কাইলৈ আৰু ভালকৈ দেখুৱাম ৰাতিপুৱাৰ পৰা। কিমানখিনি কি দেখুৱাব পাৰোঁ সেইটোতো নাজানো ন, কাইলৈতো বিয়া। আৰু ঘৰত কিবা এটা পাতিলে এনেও ভালকৈ দেখুৱাব নোৱাৰোঁ হয় নাই কোৱা। বায়ে ভয় ভয় দিছে, মানে ভাল পাইছে আৰু তো ঘৰত কিবা এটা পাতিলে সঁচাকৈ একো ভালকৈ দেখুৱাব নোৱাৰি। বাকী যিমানখিনি পাৰোঁ দেখুৱাম। এহেঁতি বহুত মৰমত আহিছে আমাৰ। লক্ষী এফালে অকণমান চাই দিয়া। বহুত দূৰৰ পৰা আহিছোঁ। বেছি দূৰৰ পৰা অহা নাই, জাষ্ট এই যোৰহাটৰ পৰা আহিছে, বেছি দূৰ নহয়, 2 ঘণ্টীয়া বাট। এই ফটো মাৰিবলৈ যায় বহুত। এই মোক এদিন কৈছিলে যে বোলে আমাক কেতিয়াবা ওলাবা। মই বেছি হেৰি নহয়, জাষ্ট ষ্টাৰ্ট দিছোঁ নতুনকৈ ইউটিউব চেনেলত ব্লগ আৰু জাষ্ট 3-4টামান ব্লগ হৈছে, বেছি হোৱা নাই। মানে হেৰি হৈছে, কিন্তু তাই মানে মোক এদিন কৈছিলে, সেইকাৰণে আৰু বিয়াত বহুত কষ্টকৈ আহিছে। তাইৰ ঘৰ এনে শিৱসাগৰত বাৰু। আৰু এই ক'বলৈ হ'লে কণ্টেক্ট নাম্বাৰ তলত দি দিম। ভিডিঅ' কৈছোঁ দিয়া, ফটো নামাৰোঁ বুলি ভাবিছোঁ। এই পুনম্বা অঁ ভালকৈ উঠাইছোঁ দিয়া। কুচুম্বা ফ্ৰম ৰঙিয়া। পুনম চেটাৰ্জী ফ্ৰম গোৱালপাৰা। এয়া পুনম ক'ৰ হয় ছোৱালীজনী? গোৱালপাৰা। আৰু এইজনী কইনা আৰু মই কইনা ভণ্টি। কেনেকুৱা লাগিছে ক'ব মোক। কাইলৈ ভালকৈ লুকছ এটা দিম। আৰু এইজনী আমাৰ কুচুম। কুচুম্বা কিবা ক'বা যদি ক'ব পাৰা। এনে অদ্ৰিকা বুলি কওঁ আমি তাইৰ ইয়ালৈকে আহি খুব ভাল লাগিছে। কিন্তু কুচুম্বাই লাজ কৰিছে, কিবা এটা ক'বা যদি কৈ দিয়া আৰু। নাই কৰা হালাজ ভণ্টি, কি কৰবা লাজ কৰিম। বাৰ লগত অলপ কথা পাতিছোঁ। তুমি কিবা ক'বা যদি ফোনটো লৈ মোৰ লোৱা। নাই একো ক'বলগীয়া নাই, মই ক'লোৱে আৰু যিখিনি ক'ব লগা আছে। দেৱশ্ৰী, মই এটা কথা সুধিছোঁ, দেৱশ্ৰীৰ বিয়ালৈ আহি কেনেকুৱা লাগিছে? দেৱাশ্ৰী বিয়া এতিয়ালৈকে হোৱা নাই, জোৰণহে গৈছে। কাইলৈ বিয়া আছে, তাৰপিছত জনাব পাৰিম কেনেকুৱা লাগিছে। ধুনীয়া কিন্তু মই এনেকুৱা লাগিছে মই কিবা মেডিয়া কিবা হেৰি কি নলবাৰী, মই নলবাৰী নেকি? তুমি ৰঙিয়া কিবা এটা কৈ দিয়া। মোৰ হাগা লাগছে, মই হাগবা যাওঁ দে। ই মোক জোকাই থাকে গাইছ, ই বহুত লাজ কৰে। এইফালে আছোঁ, কথা এটা কৈ পেলাই হা। তুমি বহুত জোকাই থাকা, সেইটো বাৰু গম পাইছোঁ, কিন্তু কেতিয়াবা ই কিন্তু মোৰ ভিডিঅ'ত এদিনো নাচায় আৰু লাইকো নকৰে, কমেণ্টো নকৰে, শ্বেয়াৰো নকৰে। ইয়াৰ গেদেলা চকু দেখুৱাই। ই বোলে খাটা নাই, ডেঞ্জাৰ ধুন। অলপ পিছত তোমাক উলিয়াই আছোঁ খাটানাক। এয়া মিউজিক ছিষ্টেম নাই বাৰু, ব'ৰ হৈছে। তো আমি এতিয়া আঁকি আছোঁ মেহেন্দি দিনাখন। মানে মই আচলতে টাইম নাপালোঁ মেহেন্দি আঁকিবলৈ, তো এতিয়া আঁকি আছোঁ। কলিতাই আঁকি আছে, আধা আধাকৈ আঁকিছোঁ। কালি অলপ আঁকিলোঁ এলাইন, আজি তাই আঁকি দিব যিমানটো পাৰে। দেখুৱাই দিয়ক দাদা, হাই দিয়ক। দাদা ৰাতি খানাটোৰ কাৰণে অঁ ইয়াত এনেকৈ মানে কাইলৈ কাৰণে এনেকুৱা হ'ব আৰু কাইলৈ ভালকৈ দেখুৱাব পাৰোঁ নে নোৱাৰোঁ নাজানো। ইয়াত আছে পোলাও, অঁ ইয়াত চিকেন, এনেকৈ গৈ আছোঁ। আমি ভালকৈ নেদেখুৱাওঁ ন আজি, ভালকৈ কাইলৈ দেখুৱাম। ইয়াত খাওঁ আমি এনেকৈ ভালে আৰু তুমি ৰুমলৈ যোৱা না,